আজি পেৰেংগা নিচিনা এজন নেতাই আজি বিটিচিত গণ্ডগোল সৃষ্টি কৰা যি ব্লুপ্ৰিণ্ট চলাইছে যে ৰঞ্জিত বসুমতাৰী একেসকলে আজি গুণ্ডা বাহিনী একেলগ গঠন কৰি থৈছে। অহা বিটিচি ইলেকশ্যনত এই গুণ্ডা বাহিনী একেসকলে ব্যৱহাৰ কৰিব। बा बोसोराव सुइजारलेण्ड जादोंना जायाखै रायजोआ हिसाब ला। 5 बोसोराव 1500 कौटि रांखौ बहा बहा बाहायखो रायजोनो हिसाब हो। बिटिआर एकर्डनि मुङाव रायजोआ माबा मोनदों नामा रायजोनियाव सों। बे गोख्रों बाथ्राखौ बुंदों बिपिएफनि लाइमोन गांखंनि आफादगिरि प्रहलाद ब्रह्मआ। बिटिआर चुक्ति द्वारा किबा এটা পাইছে নেকি ৰাইজৰ পৰা হুদক। সুইজাৰলেণ্ড বনোৱা 5 বছৰত সুইজাৰলেণ্ড হৈছে না নাই এইখিনি হিচাপ ৰাইজৰ পৰা হিচাপ লওক। এই 1500 কোটি টাকা কট ব্যৱহাৰ কৰিছে এইখিনি থকাৰ হিচাপ দিয়ক ৰাইজক। दिनै 27 जानुवारि बिटिआर गोजोन गोरोबथा सान। 2020 मायथाइनि 27 जानुवारियाव भारत सरकार, एबसु, इउबिपिअ आरो एनडिएफबि मोनब्रै फेक्सन जथायै बर'नि थामथि गोजोन गोरोबथा जानाय बिटिआरआ दिनै 5 बोसोर आबुं जाबाय। नाथाय बिटिआर एकर्डनि दफाया 5 बोसोर मोनबाबो मावफुंजायाखैसै। আজি আমি হৰিচিঙ্গা সমষ্টিৰ এই কুবিৰালি এই প্ৰাইমাৰীত আমি ব্লক পৰ্যায়ত যুৱ বিপিএফ আৰু বিএছইউৰ এটা কৰ্মশালা কৰিবৰ কাৰণে উপস্থিত হৈছোঁ। ইয়াৰ আমাৰ বহুত আমাৰ যুৱতীসকলে আগভাগ ল'বলৈ আহিছে। আমি আজি 3 দিন হ'ল ওদালগুৰি জিলাত আমি বহুতো আমাৰ ব্লক কমিটিৰ যুৱ বিএছইউ এখেতক আলোচনা কৰিছোঁ আৰু আমাৰ অনাগত যিটো বিটিচি নিৰ্বাচন এই নিৰ্বাচনত কাম কৰিবৰ কাৰণে আমাৰ যুৱসকলে প্ৰস্তুত হৈ আছে। এখেতসকলে প্ৰতিশ্ৰুতি দিছে যে আমি অহা যিটো নিৰ্বাচন বিটিচিত ইয়াত আমি ওদালগুৰিৰ পৰা 5খন আসনত 5খনে জিকিব বুলি এখেতসকলে প্ৰতিশ্ৰুতি দিছে আৰু জিকাই দিব বুলি এখেতসকলে প্ৰতিজ্ঞাবদ্ধ লৈছে। তো ইয়াৰ পৰা আমি নেক্সটত আমি বাক্সা জিলাত যাম, ইয়াৰ পৰা তামোলপুৰ জিলাত যাম আৰু আমাৰ যুৱসকলৰ লগত আলোচনা কৰিম। এইখিনি কাম কৰিবৰ কাৰণে আমি যুৱ বিপিএফ চেণ্ট্ৰেল কমিটিৰ পৰা আহিছোঁ। লগতে আজি বিটিআৰ একৰৰ দিন 27 জানুৱাৰী এই দিনাখনে আজি আমাৰ এটা পিচ একৰ্ড বুলি আজি মানে চুক্তি কৰা হৈছিল 2020 চনত। দেখা গৈছে আজি নিখিল বড়ো ছাত্ৰ সন্থা বা ইউপিপিএল দলে আজি মানে 5 বছৰীয়া এটা বিটিআৰ একৰ্ড হিচাপে পালন কৰি আছে। আজি আমি ক'ব বিচাৰিছোঁ যে এই 5 বছৰত এখেতসকলে হিচাপ দিয়ক, নিখিল বড়ো ছাত্ৰ সন্থাই হিচাপ দিয়ক, ইউপিপিএল প্ৰমোদ বড়ো ডাঙৰীয়া এখেতসকলে হিচাপ দিয়ক যে বিটিআৰ চুক্তিত কেইখন দফা 5 বছৰত 5টা হৈছে না নাই এইটো হিচাপ দিয়ক আগত, যে আমাৰ ৰাইজে কি পাইছে, ওদালগুৰিবাসীয়ে কি পাইছে, বাক্সাবাসীয়ে কি পাইছে, তামোলপুৰবাসী, কোকৰাঝাৰবাসী, চিৰাংবাসী এখেতসকলে বিটিআৰ চুক্তিৰ দ্বাৰা কিবা এটা পাইছে নেকি ৰাইজৰ পৰা হুদক আৰু এখেতসকলে কাম কৰক ৰাইজৰ কাৰণে। এখেতসকলে যে ডাঙৰ ডাঙৰ কথাবিলাক কৈছিল সুইজাৰলেণ্ড বনোৱা 5 বছৰত সুইজাৰলেণ্ড হৈছে না নাই এইখিনি হিচাপ ৰাইজৰ পৰা হিচাপ লওক। ভাৰত চৰকাৰ, অসম চৰকাৰে প্ৰতি বছৰত 500 কোটি দিয়াৰ কথা আছিল। আজি 5 বছৰ উকলি গ'ল। এই 1500 কোটি টাকা কট ব্যৱহাৰ কৰিছে এইখিনি থকাৰ হিচাপ দিয়ক ৰাইজক আৰু ৰাইজৰ কাৰণে কাম কৰক। মই আহ্বান জনাইছোঁ এখেতসকলে ৰাইজৰ কাৰণে কাম কৰক। কিন্তু আজি আমাৰ বিপিএফ দলক এই 17 বছৰ লুটি পুটি খাইছে কিবা কিবি এইবিলাক মানে কথা কোৱাৰ পৰা আঁতৰি থাকিব লাগে। কাৰণ হাগ্ৰামা মহিলাই 17 বছৰ যি কৰিছে আপোনালোকে 5 বছৰ একো কৰিব নোৱাৰিলে। অসম চৰকাৰ, ভাৰত চৰকাৰ ইমান ভাল আপোনালোকক চুক্তি কৰাই দিছিল যে NIT হ'ব লাগে, ট্ৰাইবেল ইউনিভাৰ্চিটি হ'ব লাগে বা বহুত ধৰণৰ মানে ভেটেনাৰী কলেজ কিবা কিবি ভাল ভাল এটা স্কিম দিছিল চৰকাৰে, কিন্তু 5 বছৰ আপোনালোকে একো কৰিব নোৱাৰিলে। তো আপোনালোকে আজি হাগ্ৰামা মহিলাৰীক বা বিপিএফ দলক গালি পাৰিব পৰা এটা দল নহয়, এটা সংগঠন নহয়। আপোনালোকে হাগ্ৰামা মহিলাৰী ছাৰক মানে ফল' কৰক। হাগ্ৰামা মহিলাৰী যি কৰিছে এই ধৰণে আপোনালোকে শাসন কৰি নিশ্চয় আপোনালোকেও 17 বছৰ নহয় আপোনালোকে 74 বছৰ চলাব পাৰিব। কিন্তু আপোনালোকে আজি এইবিলাক নকৰাকৈ আজি পেৰেংগা নিচিনা এজন নেতাই আজি বিটিচিত গণ্ডগোল সৃষ্টি কৰা যি ব্লুপ্ৰিণ্ট চলাইছে। আমাৰ এটা সন্দেহ হয় যে পেৰেংগা যে ৰঞ্জিত বসুমতাৰী এখেতসকলে আজি গুণ্ডা বাহিনী একেলগ গঠন কৰি থৈছে। অহা বিটিচি ইলেকশ্যনত এই গুণ্ডা বাহিনী এখেতসকলে ব্যৱহাৰ কৰিব আৰু যোৱা MP ইলেকশ্যনত এখেতসকলে এই গুণ্ডা বাহিনী ব্যৱহাৰ কৰিছে। আৰু মোৰ নিজ ঘৰত সন্ধিয়া 11টা 12টা বজাত
পাত্ৰ ঢুলিয়াই দি মোৰ দৰ্জা খিৰিকী বেৰা চব ভঙাই দিছে আমাৰ এজন যুৱ নেতা লেহেৰ লেহেৰ গয়াৰী ডাঙৰীয়াক মাৰপিট কৰিছে আৰু বহুত ধৰণৰ যিটো হিংসাত্মক ঘটনা একেলগে সংঘটিত কৰিছে মই ইয়াৰ কাৰণে হুকিয়াই দিছোঁ আপোনালোকে শান্তিৰ কথা কৈ থাকে শান্তিভাৱে BTCখন চলাওক শান্তিত BTC ঘূৰাই আনাৰ চেষ্টা কৰক উন্নয়ন কৰাৰ চেষ্টা কৰক BTC বচাবৰ কাৰণে আপোনালোকে চেষ্টা কৰক এইখিনি হিংসাত্মক ঘটনাৰ পৰা আপোনাৰ আঁতৰি থাকক